गसाइगावनि श्रीरामपुराव इउपिपिएल दोलोआव 6,000निबो गोबां गुबुन गुबुन राजखान्थि हान्जानिफ्राय जयनिं जाफैदों। दिनै गसाइगाव महकुमानि सिङाव थानाय 1 नं गसाइगाव बिधानसभा बियाबनि बेन्दोङाव गोग्लैनाय श्रीरामपुर सामागुरि गेवलां गेलेग्रा फोथाराव गुबुन गुबुन राजखान्थि हान्जानिफ्राय 6,000निबो गोबां इउपिपिएल राजखान्थि हान्जायाव जयनिं जाफैदों। मख'नो गोनांदि बे हाबाफारियाव गाहाय आलासि हिसाबै बाहागो लाफैदों बिटिआरनि चिफ प्रमद बर' बिथांजों लोगोसे जर'खा आलासि हिसाबै बाहागो लाफैदों रायजो सभानि एमपि रोनगोरा नार्जारी, 1 नं गसाइगाव बिधानसभा बियाबनि एमएलए जिरन बसुमतारी, बिटिआरनि एमसिएलए माधव सिट्रि, इएम उइलसन हास्दा आरो गोबां इउपिपिएल मददगिरिफोरा बे जयनिं हाबाफारियाव बाहागो लाफैदों। मख'नो गोनांदि बे हाबाफारियाव बाहागो लानानै प्रमद बर' बिथाङा रायजोनि सिगाङाव बिपिएफ राजखान्थि हान्जाया सोरखाराव थानाय समाव हा गैजायै सुबुंफोरनो खालि 5,000 हानिल' फोरमान बिलाइ होनो हादों, नाथाय इउपिपिएल सोरखारा बोसोरब्रैयाव 1 लाखनिबो गोबां हा गैजायै सुबुंफोरनो हानि फोरमान बिलाइ होनो हादों आरो न' गैजायै गोरिब नखरफोरनो खमैबो 2 लाखनिबो गोबां सोरखारि न' होदों होननानै फोरमायदों बिथाङा। लोगोसे इउपिपिएलजों दैदेनजानाय बिटिआर सोरखारा 4 बोसोराव हानायमानि जौगानाय खामानि मावनो हादों होननानै फोरमायबावदों बिथाङा। ইউপিপিএল বিজেপি অকলে অকলে যুঁজিব বুলি কৈছে, তাৰ পিছতে ৰেওৰা নাৰ্জাৰীক আমালোকে ড্ৰপ কৰা হ'ল, এই বিষয়ে কি ক'ব? চাওক, ৰাজনীতিত বহুত ঘটনা সদায় হৈ থাকে। এই ঘটনাবিলাক এটা এটাকে পিছত মই আপোনালোকৰ লগত বৰ্ণনা কৰিম। কিন্তু বিজেপি আৰু ইউপিপিএল আমাৰ কেন্দ্ৰীয়তো চৰকাৰ আছে, ৰাজ্যতো চৰকাৰ আছে আৰু কাউন্সিলতো চৰকাৰ আছে। গতিকে ইয়াৰ মাজত আলোচনা বিলোচনা কৰি কোনটো সময়ত কোনটো উচিত তেনেকুৱা কাম আমি কৰি আহিছোঁ। অনাগত দিনতো কোনটো সময়ত চৰকাৰীভাৱে হওক বা ৰাজনীতিভাৱে হওক কোনটো সময়ত কোনটো কামটো কৰাটো উচিত হ'ব, বিটিআৰ অঞ্চলৰ ৰাইজৰ কাৰণে ভাল হ'ব, এই কামটোকে আমি ইউপিপিএল হিচাপে কৰি যাম। মঞ্চত আহিবলৈ মহিত মিত্ৰ ভট্টাচাৰ্যী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যাতে আমাৰ পেনেলত আহে। ইয়াৰ লগে লগে চন্দনশীল, গীতাশীল, যি বিটিআৰত সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ লোক শান্তি সম্প্ৰীতি নিৰাপত্তাৰ মাজেৰে বসবাস কৰিব পাৰে। আমি এনেকুৱা এটা বিটিআৰ বিচাৰিছোঁ য'ত আমাৰ শিশুসকল মহিলাসকলৰ সদায় নিৰাপত্তা আমি পাব পাৰোঁ। আমি এনেকুৱা এটা বিটিআৰ বিচাৰিছোঁ য'ত সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষা হয়। সকলো শিশুৱে আমাৰ সপোন দেখিব পাৰে মানৱ সম্পদ হোৱাৰ কাৰণে, ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ, প্ৰফেচাৰ আৰু দেশৰ নেতা হোৱাৰ কাৰণে সপোন দেখিব পাৰে। আমাৰ ইয়াত আহিবলৈ ষ্টেজত আহিবলৈ মই অনুৰোধ জনাইছোঁ ৰাতুল বিশ্বাস, শিখৰ বাংলা, ইনজ মুৰ্মু, কৰ্ণেলিয়াছ দৰ্দ্ৰাই, সনাতন মাৰাণ্ডী, এমানুৱেল হেমব্ৰম, এখেতকো মই অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আহি আমাৰ চিফ ছাৰৰ পৰা চিফ ছাৰৰ যোগেদি আমাৰ দলভুক্ত হৈ যায়। শ্ৰীৰামপুৰ সমষ্টিত বহুত দিনৰ পৰা এটা প্ৰগ্ৰাম আমাৰ উইলছন হাজদা ডাঙৰীয়া আমাৰ ব্লক কমিটি আৰু ডিষ্ট্ৰিক্ট কমিটিয়ে আয়োজন কৰি আছিলে। প্ৰায় 4,6 হাজাৰ লোক ইয়াত জইন কৰাৰ কাৰণে, আৰু আজি বিভিন্ন জনগোষ্ঠী বিভিন্ন ধৰ্মৰ লোক প্ৰায় 4,6 হাজাৰ আহি ইউপিপিএল দলত যোগদান কৰিছে। আমি তেখেতসকলক আদৰণি জনাইছোঁ আৰু লাহেকৈ 3 বছৰ কমপ্লিট হৈ যোৱাৰ পিছত বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজে লাহেকৈ বুজি পাইছে যে ইউপিপিএলৰ নীতি আদৰ্শ, ইউপিপিএলৰ উদ্দেশ্য, ইউপিপিএলৰ ৰাজনীতি এজেণ্ডাটো কি, সেইটো ৰাইজে বুজি পাইছে। আৰু আজি স্বাধীনতাৰ 78 বছৰৰ ভিতৰত যে এই 4টা বছৰত যে বহুত শান্তি পালে, ইয়াৰ কাৰণে আজি ৰাইজে সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমাৰো এটা ডাঙৰ কমিটমেণ্ট আছে যে যেতিয়ালৈকে আমি কাম কৰি থাকিম, এই অঞ্চলত শান্তি সম্প্ৰীতি নিৰাপত্তাৰ কাৰণে কাম কৰি থাকিম, সকলো জাতি জনগোষ্ঠী একেলগে মিলি জুলি আমি কাম কৰি থাকিম। তো সেইকাৰণে মই আশা ৰাখিছোঁ যে অনাগত দিনত বিটিআৰ অঞ্চলটো সুন্দৰ বিটিআৰ গঢ়াৰ কাৰণে, শান্তি সম্প্ৰীতি আৰু উন্নতিৰ কাৰণে, ভাল এটা পৰিৱেশ গঢ়াৰ কাৰণে সকলো জাতি জনগোষ্ঠী, সামাজিক সংগঠন, জাতীয় সংগঠন চবে এই ক্ষেত্ৰত গুৰুত্ব দিব। আৰু ইউপিপিএল দলে বিটিআৰ অঞ্চলৰ কোনো জাতি জনগোষ্ঠীৰ কাৰো ক্ষতি হোৱা কাম নকৰে, সকলোকে একেলগে লৈ যাই পেলাই ইয়াৰ ভূমিৰ সমস্যা, ইয়াৰ শিক্ষাৰ সমস্যা, বিভিন্ন সমস্যাবিলাক লাহে লাহেকৈ সমাধান কৰাৰ কাৰণে আমি কাম কৰি যাম। ইউপিপিএল বিজেপি
অকলে অকলে যুঁজিব বুলি কৈছে, তাৰপিছতে ৰেওৰা নাৰ্জাৰীক আপোনালোকে ড্ৰপ কৰা হ'ল, এই বিষয়ে কি ক'ব? চাওক, ৰাজনীতিত বহুত ঘটনা সদায় হৈ থাকে। এই ঘটনাবিলাক এটা এটাকে পিছত মই আপোনালোকৰ লগত বৰ্ণনা কৰিম। কিন্তু বিজেপি আৰু UPPL আমাৰ কেন্দ্ৰীয়তো চৰকাৰ আছে, ৰাজ্যতো চৰকাৰ আছে আৰু কাউন্সিলতো চৰকাৰ আছে। গতিকে ইয়াৰ মাজত আলোচনা বিলোচনা কৰি কোনটো সময়ত কোনটো উচিত তেনেকুৱা কাম আমি কৰি আহিছোঁ। অনাগত দিনতো কোনটো সময়ত চৰকাৰীভাৱে হওক বা ৰাজনীতিভাৱে হওক কোনটো সময়ত কোনটো কামটো কৰাটো উচিত হ'ব, বিটিআৰ অঞ্চলৰ ৰাইজৰ কাৰণে ভাল হ'ব, এই কামটোকে আমি UPPL হিচাপে কৰি যাম। বুদ্ধিজীৱীসকলে UPPL BPFৰ একত্ৰীকৰণ বিচাৰিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? জাতীয় সংগঠন হিচাপে নিখিল বড়ো ছাত্ৰ সন্থা তেখেতসকলে কিবা এটা কথা কৈছে আৰু সেইটো চবে দেখিছে, আমিও দেখিছোঁ। গতিকে আমি তেখেতসকলৰ কথাটো অকল UPPL নহয়, চবে বিবেচনা কৰিব আৰু পৰৱৰ্তী সময়ত বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক একেলগে লৈ কেনেকৈ আগবাঢ়ি যাম। আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰত আমাৰ এলায়েন্স চৰকাৰ চলি আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিটিআৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাত যথেষ্ট কাম কৰিছে, যাৰ কাৰণে আজি শান্তি আহিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শান্তি প্ৰতিষ্ঠা কৰাত বহুত কাম কৰিছে, যাৰ কাৰণে বিটিআৰ অঞ্চলত শান্তি আহিছে। গতিকে এই গোটেই কথাখিনি আমি চিন্তা চৰ্চা কৰি অনাগত দিনত বিটিআৰ অঞ্চলত 35 লাখ জনসাধাৰণক একেলগে আগুৱাই লৈ যোৱাৰ কাৰণে আমি কাম কৰি যাম। ময়ো অলপ দেখিছোঁ, কিন্তু কিমান কাৰেক্ট ইনকাৰেক্ট আজিকালি ছ'চিয়েল মিডিয়াৰ যুগত বহুত ভাবিব লগা হয়। আৰু দলীয়ভাৱে নিশ্চয় বিচাৰ কৰিব, কাৰণ তেখেতে আমাৰ চৰকাৰৰ EM হোৱাৰ লগতে BJP দলৰ এটা নেতা হয়, প্ৰতিনিধি হয়। সেই হিচাপে তেখেতসকলে দলে যদি সেইটো কিবা কাৰেক্ট হয় বা তেনেকুৱা এইটো অথেণ্টিকেট হয়, নিশ্চয় তেখেতসকলে বিবেচনা কৰিব।